ৰাইজ লোকৰ জোৰোণ দেখিলে মোৰ জোৰোণৰ কথা শুনিব মোৰ জোৰোণত মই আমাৰ ওচৰৰ মেকআপ আৰ্টিষ্টজনী সুধিলোঁ সজাই দিওঁতে কিমান ল'বা তাই ক'লে 2000 অ' মাই গড 2000 টকা দি মই মেকআপ কৰি পেলাই মানুহৰ আগত ওলালোঁ আকৌ মানুহখিনি যোৱাৰ পিছত মই সেইবিলাকতো ধুই পেলাবই লাগিব সেয়াটো চিৰচুগুমীয়া নহয় তাৰ কাৰণে মই 2000 টকা খৰচ কৰিম নোৱাৰিলোঁ আৰু লোকৰ কাপোৰ পিন্ধাই দিওঁতে লৈছে 2 লাখ এইবিলাক কথা মই কেনেকৈ সহ্য কৰিছোঁ কেনেকৈ হজম কৰিছোঁ মইহে জানো ৰাইজ আৰু মোৰ জোৰোণত কি হৈছিলে শুনক আমাৰ মামনি পেহীয়ে ইমানখন মানুহ অৰি এখন দি পেলাই মোক সমাজৰ আগত উলিয়াই পেলাই ক'লে চাব দেই আমাৰ ছোৱালী ব্ৰতত আছে দুৰ্বল হৈ আছে মই মানুহজনীও কেটেঙা মেটেঙা দৰা ঘৰ মানুহে ভাবিলে সঁচাকৈ চাগে বৰ দুৰ্বল হৈ আছে মামনি পেহীয়ে মানে দুৰ্বলটো এনেকুৱাকৈ বুজালে যাতে আপোনালোকে সাৱধান হ'ব দেই ছোৱালীক এনেকৈ সেনুৰ দুইতে অকণমান সাৱধান হ'ব যাতে ছোৱালীজনী এনেকৈ ঢাল খাই পৰি নাযায় এইফালে আপোনালোকে কাণত ফুলিবাত পিন্ধাওঁতে অকণমান সাৱধান হ'ব যাতে ছোৱালীজনী এইফালে ঢাল খাই পৰি নাযায় এনেকৈ দুৰ্বল বুলি মোক দৰা ঘৰ মানুহৰ আগত মামনি পেহীয়ে বুজাই দিলে মোৰ জোৰোণ এনেকুৱা আছিলে ৰাইজ